একদিনত 3-4 বিঘা আৰামছে কাটিব পাৰি। কিবা গা চা বিষায় নেকি মেচিনটো চলালে? গা চা নিবিষায়? মজা লাগে ন? আজি কিমান লোকে কাটিলে? আজি কিমান লোকে কাটিলে? নহয় নহয়, হেল্ল', আজি কিমান লোকে কাটিলে? নহয় নহয়, আজি কিমান কাটিলে? কিমান? অঁ চৰি বন্ধুসকল, ভাল শুনা নাই তেখেতে। आज को कितना तो काटा है? तो मशीन भाई धरी वाला ভাল हाँ अपने দেখিছে বন্ধুসকল ইমান ধুনীয়াকৈ কলম হয়। এইটো হাৱাই কাটিং হৈ আছে, এতিয়া হাৱাই ওপৰ হৈ আছে, এইটো চাব পাৰে। এইটো হাৱাই কাটিং হৈ আছে। গতিকে মই দেখিলোঁ এনেকুৱা মেচিন যদি এটা বাগান থকা মানুহে যদি এটা ক'ব পাৰে বা পাৰ্চেছ কৰে, কিনি লয়, তেওঁলোকৰ বহুত সুবিধা হ'ব। দিনত 3 বিঘা 4 বিঘা ধুনীয়াকৈ কাটিব পাৰি আৰু কাটোতে একো প্ৰব্লেমো নহয়। তেখেতে কৈছে মোক একো প্ৰব্লেম নহয়, গা চা এনেকৈ ভাইব্ৰেশ্যন একো নহয়। কিন্তু তেখেতৰ লগত এতিয়া কথা পাতিব পৰা নাই, কাৰণ কি মেচিনৰ চাউণ্ডটো বেছি হোৱাৰ কাৰণে মানে মোৰ কথাটো তেখেতে শুনি পোৱা নাই। সেইটো কাৰণে মই বহুত দুখিত। মই সেইটো ডিটেইলছো আপোনাক দিম আৰু মেচিনটো ক'ৰ পৰা পাৰ্চেছ কৰিব পাৰিব আপোনালোকে, সেইটো মই তাৰ লিংকছটো মই ডিছক্ৰিপশ্যনত দি দিম। আপুনি তাৰপৰা গৈ আপুনি এই মেচিনটো পাৰ্চেছ কৰিব পাৰিব আৰু দেখিবলৈ ধুনীয়া। আজি দিনটো ইমানটো কথা হৈছে, মই দেখা মই ভাবিলোঁ এটা ভিডিঅ' বনাই দিম, সকলোৱে গম পাওক এই মেচিনটোৰ বাবে বিষয়ে কিমান সহজ হয় কাম কৰিবলৈ। এইখিনি চাব পাৰে, এইখিনি গোটেইখিনি আজি আগতো মই দেখাই দিছোঁ। কি ধুনীয়া কাটিং হৈছে চব। আমি এইটো আমি বাহিৰে মাৰোঁতে কি হয়, যদি আমি এইটো কটাৰীয়ে মাৰোঁ তেনেহ'লে ইয়াতটো অলৰেডি মাৰিলে ইয়াতটো অলৰেডি ঘাঁহ লাগিবই, কিন্তু এইটো ছিঙি যাব, এইটো ফিনিচিং আহিব। কিন্তু বেলেগত গৈ তলত এইডোখৰত ঘাঁহ লাগিব আৰু কাটিব ইয়াত। সেইটো কাৰণে মেচিনৰ পৰা কি হয়, আপোনাৰ ক'তো ঘাঁহ নলগাকৈ বছৰো দুখ নাপায়, একদম এই সমানকৈ মানে কাটিব পাৰি আৰু ধুনীয়া কাটিং হৈছে। সমানো হয়, দেখিবলৈ ভাল লাগে। গতিকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব। এনেকৈ লেটেষ্ট টেকন'লজি বিষয়লৈ মই ভিডিঅ' বনাই থাকোঁ। গতিকে মোৰ চেনেলত ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। अरे बाप रे, मेरे को काट देगा ये तो। মেচিনটো নতুন অনা হৈছে, বেছি দিন হোৱা নাই চাগে, কিন্তু তেখেতৰ হাতটো ইমান ভালকৈ ক্লিয়াৰ হোৱা নাই। কিন্তু কটাটো দেখিছে আপুনি, কটাটোতো ভালেই হৈ আছে। কিন্তু এনেকুৱা কাম কৰি থাকিলে ভালকৈ হাত বহিলে
2 বিঘা 3 বিঘা কি মানে আৰু বেছিকৈ কাটিব পাৰিম। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ, থেংক ইউ। ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ, লাইকটো এটা কৰিবই লাগিব বন্ধুসকল, থেংক ইউ।